বহুত মানুহ নাই মানে মিটিং হৈ আহিছে এনেকৈ সোমবাৰে হেৰি দিছোঁ ভিডিঅ' ওলাইছে গাড়ী আজি পাইছা নাই মিটিঙৰ কাৰণে গাড়ী পাইছা নাই মিটিঙত পাইছা কিমান ঘূৰি ঘূৰি যাব লাগে গাড়ীয়ে নাই অৰুণোদয় মঙলদৈ আছে মিটিং এতিয়াতো ক'ত আছোঁ দেউতা জাগাত গৰমত চব বেছি আছে কোনো যাওঁ হাজাৰ হাজাৰ মানুহ হৈছে দেই আজি অৰুণোদয় কৰিছে যিসকল যোগ্য ব্যক্তি তেখেতসকলকে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে যদি আমি অলপ কেইবছৰমান আগলৈ চাওঁ যেতিয়া কংগ্ৰেছ 15 বছৰ শাসনত আছিল তেতিয়া কিন্তু অকল কংগ্ৰেছৰ কাৰ্যকৰ্তাকেইটাহে হয়তো ইয়াৰ অন্তৰ্ভুক্ত এক নতুন ধাৰণা কৃষি বিপ্লৱৰ এক নতুন উপলব্ধি যাৰ নেতৃত্ব আমি আনিবলৈ সক্ষম হৈছোঁ তেনেকুৱা আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ স্বৰ্গীয় শ্ৰী মধুৰ বৰা ডাঙৰীয়া আপোনাক আজি এই সভালৈ আন্তৰিক আৰু উষ্ম অভিবাদন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে শ্ৰীপাদা সমষ্টিৰ সন্মানীয় জনপ্ৰিয় বিধায়ক সদা সক্ৰিয় বিধায়ক আগতেও সক্ৰিয় আছিল বিধায়ক মহোদয় আৰু এতিয়াও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি মোবাইললৈ চোৱালৈ সদায় একেলগে ৰাইজৰ লগত থাকি বিশেষকৈ শিপাদাৰ সমষ্টিটোত এক বিশেষ খোজ বিশেষ পদচিহ্ন অংকন কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে পৰম শ্ৰদ্ধাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আপোনাক আজি সভালৈ উষ্ম আৰু আন্তৰিক অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা কলাইগাঁও সমষ্টিৰ সন্মানীয় জনপ্ৰিয় বিধায়ক শ্ৰদ্ধেয় শ্ৰীযুত দুৰ্গাদাস বৰদেৱলৈও আমি আন্তৰিক আৰু উষ্ম অভিবাদন তথা আদৰণি জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি আহি কিনে এতিয়া কানি কাপোৰ সলাই ল'লোঁ লৈ কিনে কাপোৰটো ৰ'দত মেলি দি এতিয়া ভাত পানী খাই লওঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই।